আজি 2 বছৰ অন্তত আমাৰ নামঘৰটি সম্পূৰ্ণ হৈ উঠিল। তাৰ আজি আসন প্ৰতিষ্ঠা। বহু দূৰ দূৰণিৰ পৰা ভকত বৈষ্ণৱসকল আহিছে আৰু আমি গাঁৱৰ পৰা দূৰণিৰ ভকতসকল আগতে আহি পালেহি, কিন্তু আমাৰ ওচৰৰ নিজৰ গাঁৱৰ আমিয়েই গৈ পোৱাগৈ নাই। তথাপিও এতিয়া লগত মানুহজনী উলিয়াই থাকোঁতে বেছি টাইম লাগিছে দেই। মইতো বাৰু অলপ সোনকাল হৈ গ'ল। এয়া আমাৰ টিকলি, এই টিকলি আৰু মই আৰু এই পাছফালে আমাৰ সোণাৰ ৰজা আহিছে আৰু সকলো ধৰ্মপ্ৰাণ ৰাইজক আমাৰ ফালৰ পৰা ঈশ্বৰে যাতে মংগল কামনা কৰে তাৰে প্ৰাৰ্থনা। আমিও ওলালোঁ, সকলোৰে যাতে দিনটো ভাল হওক। কৃষ্ণ